নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ লগত আলোচনা কৰিম অনুশীলনী 4.3 3 নম্বৰ সমীকৰণবোৰৰ 4, 5 আৰু 6 নম্বৰ এই সমীকৰণ তিনিটা বিষয়। ইহঁতক আমি দ্বিঘাত সূত্ৰ হওক বা আমি উৎপাদক বিশ্লেষণ কৰা পদ্ধতি, এই যিকোনো দুটা পদ্ধতি যিকোনো এটা পদ্ধতি ব্যৱহাৰ কৰি আমি ইহঁতৰ মূল দুটা কেনেকৈ নিৰ্ণয় কৰিব পাৰি তাৰ বিষয়ে আজি আমি তোমালোকৰ লগত আলোচনা কৰিম। আশা কৰোঁ তোমালোক সকলোৱে ভালদৰে মন দি বুজি যাবা, আৰু যদি কিবা বুজি নোপোৱা বা কিবা যদি জানিবলগীয়া থাকে তোমালোকে কমেণ্ট কৰি জনাব পাৰা। ব'লা তেন্তে আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰ ছাত্ৰীসকল, আমাৰ 4 নম্বৰটোত কি দিয়া আছে যে 2x² + 1/2 = 2x। এতিয়া দেখিছোঁ যে আমি সমীকৰণটোত আমাৰ এটা এইটো ভগ্নাংশৰ ওপৰত আছে, হয়নে? আমি ভগ্নাংশটো যদি আমি নাইকিয়া কৰিবলৈ হয় তেনে আমি কি কৰিব লাগিব, অৰ্থাৎ আমি 2টো যদি নাইকিয়া কৰোঁ, আমি ওপৰত যদি 2 এটা পূৰণ কৰি দিওঁ তেন্তে 2 কাট খাই আমাৰ 2টো বা ভগ্নাংশটো নাইকিয়া হৈ যাব, হয়নে? গতিকে আমি এতিয়া কেনেকৈ কৰিম চোৱা, আৰু গোটেইকেইটাত আমি 2টো পূৰণ কৰিব লাগিব, ঠিক আছে? গতিকে আমি প্ৰথমটো কৰি চাওঁ, 2 × 2x² + 2 × 1/2 = 2 × 2x, হয়নে? এতিয়া আমাৰ নেক্সট লাইনটো কি হ'ব, 2 × 2 = 4, গতিকে আমাৰ কি হ'ব 4x² প্লাছ আমাৰ 2 কাট খাই গ'ল, থাকিলে 1 থাকিলে আৰু ইকুৱেল এইফালে 2 × 2 = 4 4x, হয়নে? এতিয়া আমি যদি সমীকৰণটো যদি সজাই লওঁ তেন্তে কি হ'ব, 4x² আৰু 4xটো এইফালে আছে, আমি এইফালে লৈ আহোঁ -4x, হয়নে? প্লাছ 1 = 0। দেখিলা তোমালোকে, আমি এটা ইয়াত দ্বিঘাত সমীকৰণ পাই গ'লোঁ। এতিয়া আমি এই সমীকৰণটো যদি আমি উৎপাদকীকৰণ পদ্ধতিৰে যদি আমি ইহঁতৰ মূল দুটা উলিয়াবলৈ যাওঁ তেনে কি কৰিব লাগিব, প্ৰথমে আমি x² আগৰ যিটো আছে সি লাষ্টৰ লগত পূৰণ কৰিবলৈ আমি কিমান পাম, 4, হয়নে? এতিয়া এনেকুৱা দুটা সংখ্যা বিচাৰিব লাগিব, পূৰণ কৰিলে আমি কিমান পাম, 4, আৰু যোগ বা বিয়োগ কৰিলে আমি কি পাব লাগিব, 4 পাব লাগিব, হয়নে? গতিকে আমাৰ সংখ্যা দুটা কি হ'ব, 2 আৰু 2। আমি যদি 2 পূৰণ কৰোঁ 4 পাম, আৰু আমি 2 যদি যোগ কৰোঁ এই মাজৰ 4টো পাম, হয়নে? গতিকে আমি এতিয়া কি কৰিব পাৰিম, ইহঁতক 4x² মাইনাছ হ'লে আমি লিখি ল'ব পাৰোঁ, আৰু 4 মানে আমি কি লিখিম, 2 + 2, হয়নে? 2 + 2 মানে 4, আৰু কাষত xটো পূৰণি আছে, x প্লাছ 1 = 0। ইয়ালৈকে বুজি পাইছা? এতিয়া দিছ ইমপ্লাইজ 4x² মাইনাছ 2 x লগত পূৰণ হৈ 2x হ'ব, আকৌ এই মাইনাছটোৱে প্লাছটোৱে পূৰণ হৈ মাইনাছ প্লাছ মাইনাছ হ'ব, আৰু 2টো x পূৰণ হৈ 2x হ'ব, প্লাছ 1 = 0, হয়নে? এতিয়া আমাৰ কি হ'ব, এতিয়া আমি ইহঁত ফালৰ পৰা এটা কমন আনিব লাগিব, আৰু ইহঁত ফালৰ পৰা এটা কমন আনিম। আমি জানো ইহঁত ফালত কি কমন আছে, আমি ইহঁত ফালৰ পৰা 4x² মানে কি, 2 × x² নহয়নে? এনেকুৱা হৈ আছে, হয়নে? বা আমি 2 × বা আমি এনেকৈও 2x এনেকৈ লিখিব পাৰোঁ, 2x × 2x তাৰমানে 4x², হয়নে? গতিকে ইহঁতৰ পৰা যদি 2x এটা কমন লৈ আনো কি হ'ব, এটা 2x লৈ আনিলোঁ, কেইটা 2x থাকিলে, এটা 2x থাকিলে, হয়নে? আৰু ইয়াৰ পৰা যদি 2xটো গুচি আহে কি দিব, -1 থাকিলে, হ'ল এই হালটো হ'ল আমাৰ। এতিয়া এই হালৰ পৰা আমাৰ কিবা কমন আহিবনে, ইয়াত 2x আছে, ইয়াত x নাই, ইয়াত 1 আছে, গতিকে আমি কি কমন আহিব, একো যেতিয়া কমন নাহে এটা 1 কমন আহে, হয়নে? মাইনাছ চিন আছে, মাইনাছ চিন দিছোঁ, আৰু 2টাৰ পৰা এটা 1 কমন আহিব, থাকিব ইয়াত 2x থাকিলে, হয়নে? 2x আৰু মাইনাছে প্লাছে মাইনাছ পূৰণ হৈ -1 = 0 হ'ল। বুজি পাইছা? এতিয়া আমাৰ নেক্সট লাইনটোত ভিতৰত দেখিছা তোমাৰ 2x - 1 দুটা মিলি আছে, আৰু মিলি থকা ফালৰ পৰা আমি সদায় কি লওঁ, এটা লওঁ, আৰু বাহিৰত যি দুটা থাকে সেই দুটা যোগ বনাই লওঁ, 2x - 1 = 0। বুজি পাইছানে? এতিয়া আমি ইহঁতক যদি ভাগ কৰি দিওঁ, দুটা যদি ভাগ কৰি দিওঁ, এফালে আমি কি পাম, এফালে আমি পাম 2x - 1 = 0, আৰু এইফালে আমি কি পাম, 2x - 1 = 0। এতিয়া আমি ইহঁতৰ পৰা যদি x মান উলিয়াই দিওঁ, প্ৰথমতে আমি 2xটো এবাৰ ৰাখি দিছোঁ, 1টোক এইফালে লৈ গ'লোঁ, +1 হৈ গ'ল, হয়নে? এতিয়া আমি x মান যদি উলিয়াওঁ, আমি x ৰাখি দিলোঁ, x লগত 2টো পূৰণি আছে, সিফালে গ'লে কাক হৰণ কৰিবগৈ, 1ক 2য়ে হৰণ কৰিবগৈ। ঠিক একেটা পদ্ধতি আমাৰ ইয়াতো এপ্লাই হ'ব, 2xটোক ৰাখি দিলোঁ, 1টো সিফালে গ'ল,
+1 হ'ল আৰু আমি ইয়াৰ পৰা যদি x সমান উলিয়াই দিওঁ 2টো x লগত পূৰণ হৈ আছে ইফালে আমি সমান চিহ্ন সোঁফালে যদি 2টোক লৈ যাওঁ 1 লগত কি হ'বগে 1ক হৰণ কৰিবগে হয়নে আমি মূলতে কি পালো 1/2 আৰু 1/2 এটা কি লিখিব পাৰোঁ এতেকে নিৰ্ণয় মূল দুটা আমাৰ কি হ'ব 1/2 আৰু 1/2 বুজি পালা নিশ্চয় ঠিক আছে তেনে আমাৰ ইয়াৰ পিছৰ অংকটো কি দিয়া আছে পিছৰ অংকটো আমি যদি চাওঁ 5 নম্বৰটো কি দিয়া আছে যে x + 1/x = ইয়াতো আমাৰ এই 1/x টো ভগ্নাংশৰ ৰূপত নাইনে গতিকে আমি ইয়াকো আমি ভগ্নাংশটো নাইকিয়া কৰি ল'ম তাৰমানে কি কৰিম ভগ্নাংশটো আমি কেতিয়া নাইকিয়া কৰিব পাৰিম যদি আমি ইয়াৰ লগত x এটা পূৰণ কৰি দিওঁ x আমাৰ কাট খাই ভগ্নাংশটো নাইকিয়া হ'ব হয়নে গতিকে আমি x টো আটাইকেইটাৰ লগত পূৰণ কৰিব লাগিব আমি কি কৰিম প্ৰথমটো আমি x * x প্লাছ আকৌ x * 1/x = 2 * x এনেকৈ আমি পাতিব পাৰোঁ হয়নে এতিয়া এই xটোৱে কাট খাই গ'ল হ'ব এতিয়া আমাৰ কি হ'ব x * x আমাৰ x² হ'ল প্লাছ x কাট খাই গ'ল থাকিলে 1 আৰু এইফালে আমাৰ কি থাকিলে 2 * x মানে 2x ঠিক আছে ইয়ালৈকে এতিয়া আমি সমীকৰণটো আকৌ সজাই লওঁ x² এই 2x টো এফালে লৈ আনা -2x হ'ল প্লাছ 1 আছে আৰু সমান চিহ্ন সোঁফালে কি থাকিলে 0 বুজি পাইছা এতিয়া চোৱা এইটো আমি এটা দ্বিঘাত সমীকৰণ পালোনে দ্বিঘাত সমীকৰণ এটা পাই গ'লো এতিয়া আমি ইহঁতক উৎপাদক বিশ্লেষণ কৰাৰ পদ্ধতি আমি ইহঁতক মূল দুটা উলিয়াম x² আগত কি আছে একো মানে 1 এটা আছে নে সেই 1টোৱে পূৰণ কৰা কি হ'ব 1 হ'ব হয়নে এতিয়া এনেকুৱা দুটা আমাৰ সংখ্যা লাগে যে যি দুটা সংখ্যা পূৰণ কৰিলে আমি 1 পাম আৰু যোগ কৰিলে বা বিয়োগ কৰিলে 2 পাম সংখ্যাটা কি 1 আৰু 1 আমি 1 আৰু 1 যদি পূৰণ কৰোঁ 1 পাম আৰু 1 আৰু 1 যদি যোগ কৰোঁ আমি 2 পাম গতিকে আমি কি লিখিব পাৰোঁ x² - 2 ঠাইত আমি লিখিব পাৰোঁ 1 + 1 * x + 1 = 0 আমি এনেকৈ লিখিব পাৰোঁ ঠিক আছে এতিয়া কি হ'ব এতিয়া আমি ভাগ কৰি আমি এতিয়া x লগত ইহঁতক পূৰণ কৰি দিম x² - 1 x পূৰণ হৈ x হ'ব হয়নে আকৌ -1 মাইনাছ চিনে প্লাছ চিনে পূৰণ হৈ মাইনাছ হ'ব আকৌ 1 x পূৰণ মানে -x হ'ব হয়নে এইটো মাইনাছ এটা কাৰণে হ'ল এই মাইনাছ চিনটো প্লাছ মাইনাছে মাইনাছ হয় পূৰণ হ'লে মানে আৰু +1 = 0 এতিয়া আমি ইহঁত ফালৰ পৰা এটা কমন আনিম আৰু ইহঁত ফালৰ পৰা এটা কমন আনিম ইহঁত ফালৰ কি কমন আহিব ইয়াতো এটা x আছে ইয়াত দুটা x আছে হয়নে গতিকে এটা x কমন আহিব ইয়াৰ পৰা দুটা x আছিলে এটা গুচি আহিলে থাকিলে এটা আৰু x টো গুচি আহিলে থাকিলে কি 1 ইহঁত ফালৰ পৰা একো কমন নাহে দেখাত আমি একো কমন অহা যেন লগা নাই গতিকে কি একো যেতিয়া কমন নাহে মাইনাছ চিন আছে মাইনাছ দিলোঁ 1 এটা কমন আহে হয়নে আৰু থাকিলে কি x আৰু এই প্লাছটো যে এই ইয়ালৈ মাইনাছটো অনাৰ কাৰণে প্লাছ মাইনাছ বা মাইনাছে প্লাছে পূৰণ হৈ মাইনাছ হ'ব আৰু এইটো 1 = 0 বুজি পাইছা এতিয়া ভিতৰত যিহাল আমি একে আছে সিহঁতৰ পৰা আমি এটা যোগ বনাম আৰু বাহিৰত থকালৈ আমি এটা যোগ বনাম এনেকুৱা হ'ব দেখিবলৈ এতিয়া যে ইহঁতক ভাগ কৰি দিয়া এফালে আমি পাইছোঁ কি দিছ ইমপ্লাইজ x - 1 = 0 পাইছোঁ আৰু এইফালে কি পাম x - 1 = 0 এনেকুৱা পামনে এতিয়া আমি যদি x সমান উলিয়াই দিওঁ x = -1 টো এফালে আছে সিফালে গ'লে কি হ'ব +1 আকৌ এইটো একেই হ'ব আমাৰ x = -1 টো সমান চিহ্ন সোঁফালে লৈ গ'লে +1 হ'ব এতেকে আমাৰ নিৰ্ণয় মূল দুটা কি হ'ব এতেকে নিৰ্ণয় মূল দুটা কি হ'ব 1,1 বুজি পালা নিশ্চয় ঠিক আছে তেতিয়া আমি ইয়াৰ পিছতো আগবাঢ়োঁ ইয়াৰ পাছত আমাৰ 6 নম্বৰটোত কি দিয়া আছে যে 5x - 6 / 4x - 1 = 2x + 3 / 3x + 2 এতিয়া আমি এই অংকটো আমি কেনেকৈ সমাধান কৰিম দেখিছোঁ আমি দুইটা কি দেখিছোঁ যে সমান চিহ্ন দুফালে দুটা আমাৰ ভগ্নাংশৰ ওপৰত আছে হয়নে
এইটো এটা ভগ্নাংশৰ সমান চিহ্ন বাওঁফালে এফালে এটা আছে যেতিয়া আমি ভগ্নাংশৰ ওপৰত থাকে আমি কি কৰোঁ ইহঁতৰ লগত বজ্ৰ পূৰণ কৰোঁ অৰ্থাৎ ওপৰে তলৰ লগত পূৰণ কৰোঁ আকৌ তলতে ওপৰৰ লগত পূৰণ কৰোঁ হয়নে প্ৰথমতে আমি ওপৰতে তলৰ লগত পূৰণ কৰিম কি হ'ব আমি প্ৰথম এনেকৈ লিখি ল'ম যে 5x - 6 ইনটু 28x প্লাছ 2 এনেকৈ পাইছোঁনে ইকুৱেল আকৌ এই তলতে ওপৰত পূৰণ কৰিম কি হ'ব 4x - 1 ইনটু 2x প্লাছ 3 এতিয়া এই অংকটো কৰা নিয়ম কেইবাটাও আছে তোমালোকে প্ৰথমতে এইটোৱে ইহঁত দুটাক পূৰণ কৰি আছে বুলি ভাঙি ল'ব পাৰা বা এইটোৱে ইহঁত দুটাক পূৰণ কৰি আছে বুলি ভাঙি ল'ব পাৰা যদি আমি তাকে নকৰোঁ আমি একেবাৰতে কৰিম আমি দেখিছোঁ যে এই দুইটাক পূৰণ কৰি আছে হয়নে প্ৰথমতে আমি 5এ ইয়াক পূৰণ কৰা আছে দেখাম তাৰপৰা ইয়াক কৰাটো দেখাম ঠিক আছে 5xে যদি 28xক পূৰণ কৰে 5 × 3 = 15 15x হ'ব আকৌ 5x যদি 2 লগত পূৰণ হয় কি হ'ব প্লাছ 5 × 2 = 10 10x হয়নে ইয়াৰ পিছত আমি 6এ আকৌ ইহঁতক পূৰণ কৰিব লাগিব প্ৰথমতে 28xক তাৰপিছত 2ক -6 আছে হয়নে গতিকে -6 থকাৰ কাৰণে আমাৰ মাইনাছ চিনটো আহিবই -6 × 3 = 18x তাৰপিছত 6এ যেতিয়া 2ক পূৰণ কৰিব -6 × 2 = 12 ঠিক আছে ইয়ালৈকে বুজি পাইছা ইকুৱেল সেই একেটা নিয়ম আমি এইফালেও কৰিম প্ৰথমতে 4xে ইয়াক কৰিব তাৰপিছত ইয়াক কৰিব 4xে 2x কৰিলে কিমান হয় 4 × 2 = 8 8x² আৰু চৰি আমাৰ ইয়াত এইটো যে 5x আছিলে ন আৰু 28x আছিলে আৰু x আমাৰ এইটো স্কোৱাৰ থাকি গৈছিলে দেই 4xে 2xক যেতিয়া পূৰণ কৰিব 4 × 2 = 8 আৰু x পূৰণে 8x² হয়নে আৰু 4xে 3 লগত পূৰণ কৰিলে 4 × 3 = 12x -1এ যেতিয়া আকৌ ইয়াক পূৰণ কৰিবা ইয়াক পূৰণ কৰিবা -1 লগত যদি 2x পূৰণ কৰোঁ -2x হ'ল আকৌ -1এ 3 লগত পূৰণ কৰিলে -3 আমি এইটো পালোঁ এতিয়া আমি কি কৰিম আমি অলপ সজাই ল'ম ঠিক আছে 15x² ইয়াত 10টা x আছে আৰু -18x হয়নে গতিকে মাইনাছে প্লাছে মাইনাছ যদি x আছে সহকেইটা একেই আছে গতিকে 18টা xৰ পৰা যেতিয়া 10টা x গুচি যাব কি থাকিব -8x আৰু -12 ইকুৱেল এইফালে মিলাই ল'ম 8x² ইয়াত 12টা x আছে ইয়াত 2টা x আছে আৰু প্লাছ মাইনাছে মাইনাছ হ'ব হয়নে গতিকে 12টা x পৰা যেতিয়া 2টা x গুচি যাব কি থাকিব +10x আকৌ -3 ঠিক আছে এতিয়া আমি গোটেই সংখ্যাখিনি স্কোৱাৰটো থকাৰ লগত স্কোৱাৰটো মিলাই ল'ম x থকাটোৰ লগত x মিলাই ল'ম আমি সংখ্যাখিনি মিলাই ল'ম 15x² আমাৰ আগৰ পৰা ইয়াত আছে এইটোক এফালে লৈ আনা কি হ'ব -8x² এইফালে -8x আছে 10x লৈ আনা -10x হ'ল হয়নে এইফালে -12 আছে আৰু এইফালে তুমি 3টো লৈ গুচি আহা +3 হ'ব হয়নে সমান চিহ্ন সোঁফালে কি থাকিব 0 বুজি পাইছে ইয়ালৈকে ইয়াৰ পিছত আমি কি কৰিম এতিয়া চোৱা 15টা x² পৰা যদি 8টা x² বিয়োগ হৈ যায় অৰ্থাৎ দুটা x² সহগ আছে আৰু প্লাছ মাইনাছ হয়নে প্লাছ মাইনাছে মাইনাছ হয় 15টা x² পৰা যেতিয়া 8টা x² গুচি যাব আমাক কি থাকিব 7x² হয়নে এতিয়া চোৱা আকৌ ইয়াত xৰ সহগকেইটা থকাকেইটাত তুমি চোৱা দুইটা মাইনাছ মাইনাছ আছে আৰু মাইনাছে মাইনাছে আমি জানো প্লাছ হয় কিন্তু চিনটো মাইনাছ হয় হয়নে গতিকে মাইনাছ চিন দিলোঁ 10টা x আৰু 8টা x কিমান হ'ব 18x হয়নে আৰু এইপিনে -12 +3 এতিয়া মাইনাছে প্লাছ মাইনাছ হ'ব গতিকে আমাৰ 12 পৰা যেতিয়া 3 বিয়োগ হ'ব কি হ'ব -9 নহয়নে আৰু ইকুৱেল 0 এতিয়া তোমালোকে দেখিলে কি এটা দ্বিঘাত সমীকৰণ বনিলে আমাৰ এতিয়া আমি দ্বিঘাত সমীকৰণটোক আমি সিহঁতক এতিয়া আমি দুইটা পদ্ধতিৰে সমাধান কৰিব পাৰোঁ
আমি দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰিব পাৰোঁ আৰু আমি উৎপাদক বিশ্লেষণ কৰা পদ্ধতিটো কৰিব পাৰোঁ হয়নে উৎপাদক বিশ্লেষণ কৰা পদ্ধতিৰে আমি যদি কওঁ বা উৎপাদকীকৰণ বা মধ্যম পদ বিভাজন পদ্ধতিৰে যদি কওঁ কি কৰিব প্ৰথমতে x স্কয়াৰ হহকটোৰ লগত আমি লাষ্টটো পূৰণ কৰিব লাগিব কি হ'ব 7 9 গুণ কিমান আমি জানো 7 9 গুণ 63 হয়নে এতিয়া এনেকুৱা দুটা সংখ্যা তোমালোকে ভাবিব লাগিব যে যি দুটা সংখ্যা পূৰণ কৰিলে 63 পাবা আৰু যোগ বা বিয়োগ কৰিলে তোমালোকে 18 পাব লাগিব হয়নে এতিয়া আমাৰ সংখ্যা দুটা কি হ'ব তেন্তে যি দুটা সংখ্যা আমি পূৰণ কৰিলে 63 পাম আৰু সংখ্যা দুটা আমি যোগ বা বিয়োগ যদি কৰোঁ তেতিয়া আমি হেতক কি পাম মাজত 18 পাব লাগিব এতিয়া আমাৰ সংখ্যা দুটা কি হ'ব আমি এটা সংখ্যা দুটা কি ল'ম আমি জানো 7 9 পূৰণ কৰিলে 7 9 গুণ 63 হয় কিন্তু 9 7 যোগ কৰিলে বা বিয়োগ কৰিলে 18 পাম জানো নাপাওঁ গতিকে আমি কি ল'ম 21 আৰু 3 ল'ম 21 লগত যদি আমি 3 পূৰণ কৰোঁ 63 পাম হয়নে আৰু আমি 21 পৰা যদি 3 বিয়োগ কৰোঁ মাজৰ 18 পাম হয়নে গতিকে আমি এতিয়া সংখ্যা দুটা কি ল'ম সংখ্যা দুটা আমি 21 আৰু 3 ল'ম তোমালোকে 7x স্কয়াৰ মাইনাছলৈকে লিখি ল'ব পাৰা 18 মানে কি লিখিম 21 minus 3 into x minus 9 equal 0 এতিয়া 7x square minus minus 21x পূৰণ হৈ 21x আৰু minus পূৰণ হৈ প্লাছ হৈ যাব 3x পূৰণ হ'লে 28x হ'ব minus 9 equal 0 এতিয়া আমি ইহঁত হালৰ পৰা এটা কমন আনিম আৰু ইহঁত হালৰ পৰা এটা কমন আনিম ইহঁত হালৰ পৰা কি কমন আহিব দেখিছোঁ দুইটা সংখ্যাৰ লগতে এটা এটা 7 আছে নে 21 মানে আমাৰ 7 পূৰণ 3 আৰু 7 মানে আমি জানো 7 পূৰণ 1 গতিকে 7 এটা কমন আহিব লগত দুইটাৰে x আছে নে এটাতে x গুচি আহিব ইয়াত কি থাকিলে অনলি এটা x থাকিলে আৰু ইয়াৰ পৰা যদি 7টো গুচি আহিলে থাকিলে কিমান 3 হয়নে প্লাস ইহঁত হালৰ পৰা কি কমন আহিব এতিয়া আমি জানো দুইটাতে 3টা সোমাই আছে নে 9 মানে 3 * 3 আৰু 3 আছে গতিকে 3টা কমন আহিব ইয়াত কি থাকিব তেতিয়া অনলি x টো থাকিলে মাইনাস 9 পৰা যদি 3টা গুচি আহে থাকিলে কি 3 ইকুৱেল 0 আমি ব্ৰেকেটৰ ভিতৰত কি লিখিলো x - c x - c এই ব্ৰেকেটৰ ভিতৰত থকা হলে আমি এটা জোৰ বনাই লওঁ আৰু বাহিৰত থকা হলে আমি 7x আৰু +6 আমি এটা জোৰ বনাই লম ঠিক আছে বুজি পাইছে ইয়ালৈকে এটা আমি ইহঁতক ভাগ কৰি দিম কি হ'ব আমি প্ৰথমতে x - 3 = 0 বুলি এটা জোৰ পাম আৰু আনটো যে আমি কি পাম 7x + 3 = 0 পাম ইয়াৰ পৰা যদি আমি x সমান উলিয়াও x = এই -3 যদি হিফালে গুচি যায় আমি কি পাম +3 পাম হয়নে আৰু এইফালে যদি আমি x সমান উলিয়াও প্ৰথমতে 7x ৰাখি দিলো ইকুৱেল 3 ইফালে গ'ল -3 হ'ব আৰু আমি যদি x সমানটো উলিয়াই দিওঁ কি হ'ব এইপিনে 7টো x ৰ লগত পূৰণ হৈ আছে ইফালে গ'লে -3 হৰণ কৰিব কি হ'ব 3/7 মানে দেখিলা আমি মূল দুটা কি পালো আমি এটা মূল পাইছো এফালে পাইছো x = 3 আৰু আমি আনফালে কি পাইছো আমি আনফালে পাইছো -3/7 হয়নে এটাকে আমাৰ নিৰ্ণয় মূল দুটা কি হ'ব এটা হ'ব x = 3 আৰু এটা আনটো হ'ব কি -3/7 বুজি পালা নিশ্চয় তোমালোকে ঠিক আছে আশা কৰোঁ তোমালোকে ভালদৰে বুজি পাইছা আৰু যদি তোমালোকে কিবা বুজি পোৱা নাই তেন্তে তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব পাৰা ঠিক আছে তেন্তে আজিলৈ আমি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ